মই আজি আলু ভেজি omelet বনাবলৈ লৈছোঁ। তাৰ কাৰণে ইয়াত লৈছোঁ আটা সমান ল'ব আৰু বেচনো সমান ল'ব, নিমখ এক চিকুট আন্দাজ মতে দিব আৰু বেকিং পাউডাৰ দিছোঁ। বেকিং পাউডাৰ নাথাকিলে ছ'ডা এক চিকুট দিলেও হ'ব। আৰু এয়া মই বইল কৰা আলু লৈছোঁ, ডখৰকৈ কাটি লৈছোঁ। আৰু ইয়াত লৈছোঁ মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ বিলাহী, পিঁয়াজ, কেপচিকাম, জলকীয়া লৈছোঁ, আদা আৰু নহৰু। এতিয়া জুইকুৰা জ্বলাই ল'লোঁ আৰু এয়া টাৱাখন পাতি লৈছোঁ। এতিয়া অকণমান ৰিফাইন দিছোঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। বৰ ভয় লাগে দেই, ইমান ফুটে, মোৰ কিন্তু বৰ ভয় লাগে। লগতে নহৰু দি দিছোঁ আৰু আদাখিনিও দি দিছোঁ আৰু জলকীয়াখিনিও দি দিছোঁ একেলগে। জলকীয়া আপোনালোকে নিজে আন্দাজ মতে দিব, জ্বলা বেছি খালে বেছি দিব আৰু কম যদি খায় তেতিয়া কমকৈ দিলেও হ'ব। এতিয়া অকণমান লৰাই গল্ডেন ব্ৰাউন হোৱালৈকে অকণমান দেৰি ভাজি থাকক এনেকৈ। এয়া গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া মই অলপ নিমখ দিছোঁ, আন্দাজ মতে নিমখ দিব। মই আধা চামুচ দিছোঁ আৰু এয়া হালধি দিছোঁ। এতিয়া অলপ লৰাই দিব। এতিয়া অলপকৈ মছলা দি যাম। এতিয়া ৰেড চিলি পাউডাৰ দিছোঁ, অলপ দিছোঁ, আপোনালোকে নিজৰ আন্দাজ মতে দিব। এতিয়া অলপ ধনিয়া পাউডাৰ দিছোঁ। অলপ দিছোঁ, আপোনালোকে দেখিছে নিজে আন্দাজ মতে তেনেকৈ দিব। মোৰ ওচৰত গৰম মছলা নাই, মিট মছলা আছে, মই সেইটো কাৰণে মিট মছলাকে দি দিছোঁ। আপোনালোকৰ যদি গৰম মছলা থাকে তেতিয়াহ'লে গৰম মছলাও দিব পাৰিব। হৈ গ'ল, এতিয়া গোটেইখিনি লৰাই দিব। ইয়াত এতিয়া কাটি থোৱা বিলাহীখিনি ঢালি দিছোঁ আৰু লগতে কেপচিকামখিনিও ঢালি দিছোঁ। এতিয়া অলপ লৰাই দিব। এতিয়া চাম আহক এইখিনি সিজিলে নে নাই। সিজি গ'ল। সিজি গ'ল। এতিয়া আমি ইয়াত আলুখিনি দি দিম। আলুখিনি দি এতিয়া অলপ লৰাই দিছোঁ। অলপ লৰাই আলুখিনি অকণমানকৈ ভাঙি দিব চামুচখনেৰে অলপকৈ। মই এনেকৈ ভঙা নিচিনাকৈ এনেকৈ অকণমান ভাঙি দিব, যিহেতু বইল অলৰেডি হৈ আছে। এইখিনি আলু মছলা যিখিনি আছিলে সেইখিনি হৈ গ'ল। এতিয়া মই এইখিনি ইয়াত ঢালি দিছোঁ। এই যিখিনি আপুনি আটা বেচন যিখিনি মই মিশ্ৰণটোৰ কথা কৈছিলোঁ, সেই তাত সেইখিনি মই ঢালি দিলোঁ। ঢালি এতিয়া এনেকৈ অকণমান লৰাই পেলাই ফিটি দিব। এয়া চাওক পুৰা ভালকৈ মিশ্ৰণটো হৈ গ'ল মিক্স কৰা।
এতিয়া মই একেখন টাৱাই লৈছোঁ, সেইখনত মই এতিয়া অলপ তেল লৈ লৈছোঁ আকৌ। আৰু অকণমান দি দিছোঁ। এতিয়া আপুনি গোটেইখন এনেকৈ কৰি দিব। তেলখিনিতে এতিয়া মই এইখিনি মিশ্ৰণটো দি দিছোঁ। এনেকৈ চবফালে বহলাই দিব। এইখিনি হৈ গ'ল। এতিয়া মই এখন ঢাকনখন লগাই দিছোঁ। অকণমান দেৰি 2 মিনিটছমান সিজিবলৈ দিছোঁ, তাৰপিছত চেক কৰিম। প্লেটিং কৰিবলৈ প্লেটখন লৈছোঁ আৰু এতিয়া চাৰ্ভ কৰিবলৈ হৈ গ'ল ৰেডি। আলু ভেজি অমলেট ৰেডি হৈ গ'ল। বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে খাব, খাই ক'ব কেনেকুৱা লাগিলে কমেণ্ট কৰি, আৰু ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব যদি মোৰ চেনেলটোলৈ নতুন আহিছে, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।